Gloria
হঠাৎ ক'ৰ পৰা এই শব্দ আহিল? মই আপুনি পালনটাৰ পৰা কৰিম বুলি ভাবিছিলোঁ। কেউফালে দেখিছোঁ চব এৰা বতাহ। আমাৰ বাচা কৰিম ৰামধনী পাঠদান কৰাটো কৈ আছো। ৰূপা তই কোনে কি কৰিলো? কোনে কি কৰিলে? কোন দোকানী নিব পাৰো? গা চা লাই গ'লো, দখল খাই গ'ল গোটেইখনো। এই হেনজোপা গছ কৰিলে বাৰু বাচি থাকে নে? ৰাম 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 ৰাম। কোন পাখতে এনে কাম কৰিলে? দেখিছা এই ভূপা ৰছীয়ে মেৰিয়াই বান্ধিছে তাক। হে ৰাতিপুৱা এই বৃক্ষজুৰি পতনৰ কিবা গম পোৱা নে? আৰু মোৰ বাচাক কোনে এনে উৰামত বান্ধিছিলে? অতি আচৰিত নিষ্ঠুৰ মাতৃ একমাত্ৰ পুত্ৰৰ মুখ চাবলৈ দিনে দিনে অহংকাৰ বাঢ়ি গৈছে। মাতৃত্বৰ স্বাভিমান দুখাই তুষ্ট বালকক ইমান তুষ্ট নিৰ্মল প্ৰহাৰ কৰাৰ কাৰণে শাস্তি ভোগ কৰিবলৈ সাজু হোৱা। ৰান্ধনী কওকচোন, এইটো আচৰিত কথা হৈছে। ৰান্ধনী ৰাণীয়ে ল'ৰাটো আকৌ শ্ৰদ্ধা নাই আৰু আপোনাৰ বেছি হৈছে মৰম চেনেহ। আগৰ মৰম চেনেহতকৈ বেছি হ'ল। আপুনি ৰাণীক অকণ ধমকি দিব নোৱাৰে। মই ক'লে মোৰ মুখখন চোকা। অকণ বিচিত্ৰ হাঁহ মাৰিলে আপুনি ভুল হৈ যায়। পাব বাপেকে পাব। পাইছে কিন্তু তোমাক মই বাছৰ প্ৰতি সতৰ্ক হৈ থাকিব গৈছিলোঁ, কিন্তু বাছৰ নিৰ্দেশতে পাহৰি গৈছা। হ'ব দিয়ক, যত দুখ নন্দ হ'ব। মই শিৰ পাতি লৈছোঁ। আজি গকুলত কিছুদিনৰ পৰা যেনে যেনে অত্যাচাৰ উৎপাত চলিব ধৰিছে তালৈ চাই আৰু মই ইয়াত থাকিব নোখোজোঁ। ব'লা ৰান্ধনী, আমি উপানন্দ মহাশয়ৰ ওচৰত কৰোঁগৈ আলোচনা। উপানন্দ মহাশয়ৰ ওচৰত যোৱাৰ আগত মই আপোনাক হাত তৰ্জন কৰি কৈছোঁ, সেইগৰাকীক অকণমান দমক, বেছি ওপৰলৈ উঠিল আৰু আহক।